গুড মৰ্ণিং ফ্ৰম কলকাতা। আৰু আজি প্ৰথম কলকাতা টাউনত আছোঁ ৰাতিপুৱা অকলে পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম ষ্টেচন। মই মানে অলৰেডি হাওৰাত গৈ পাইছোঁ, কিন্তু শিয়ালদা হ'ল মানে আমাৰ অসমৰ হ'লে ইমান আহা যোৱা নহয়। বৰষুণ দিলেও টেনশ্যন নাই। মই আছোঁ এটা ডাঙৰ 5 বিঘামান ছাতাৰ তলত। চাওক কিমান ডাঙৰ ছাতা, তলতে পূৰা বজাৰ পৰিছে, গাড়ী পাৰ্কিং পূৰা বনাই দিছে। তো মই আজি প্ৰথমে কলকাতাত যেতিয়া আছোঁ ঘূৰিবলৈ যাম। ইয়াত চাওক শিয়ালদা ষ্টেচনৰ লগতে মেট্ৰ' ষ্টেচন মাটিৰ তলত বনাইছে। একচুৱেলি মানে ভিক্টোৰিয়া মেম'ৰিয়েল কলকাতা যি ফেমাছ ঠাই আছে, মই আজি সকলোতে যাম। আৰু এয়া মই প্ৰথম মেট্ৰ' ষ্টেচনত আহি পাইছোঁ। তলত যাই কিনে শুনা পাওঁ যে ভিক্টোৰিয়াৰ ইয়াতে বোলে ভিক্টোৰিয়াত যোৱা হ'লে বোলে গাড়ী দি যাব লাগিব। তো আৰু মই মেট্ৰ'তে আহিব নোৱাৰিলোঁ, চিধা লোকেল ট্ৰেইনেদি শিয়ালদা ষ্টেচনৰ পৰা মই পাৰ্ক চাৰ্কাছ আহি গ'লোঁ। ইয়াতে মোৰ NCC এটা লগ আছে, তাৰ থ্ৰুতে ইয়াতে আহিছোঁ, কিন্তু সি এতিয়া কামত গুচি গৈছে। তো মই আৰু তাতে ইয়াতে টাইম ৱেষ্ট নকৰোঁ, মই চিধা গাড়ীতে উঠি ভিক্টোৰিয়া মেম'ৰিয়েলৰ সন্মুখত নামিম। আৰু এয়া হ'ল কলকাতাৰ চিটি বাছ। ইমান ভিৰ থাকে, তথাপি মানে ভাড়াটো কম, 10 টকা। য'ৰ পৰা যাওক নে 10 টকা। এইটো আমাৰ গুৱাহাটীৰ নিচিনা গ্ৰীণ বাছ নাই, ইয়াতে চিটি বাছ চলে। আৰু মই একদম আহি গৈছোঁ ভিক্টোৰিয়া মেম'ৰিয়েলৰ সন্মুখত। এয়া চাওক কিমান আহল বহল ৰাস্তা। ইয়াতে আহি কিনে মোৰ অলপ চিটি ভাৱ লাগি আছে, কিন্তু ইয়াৰ ৰাস্তা ঘাট একদম আহল বহল, কোনো যান জঁট নাই ইয়াতে, একদম বহুত ডাঙৰ ডাঙৰ। মই একদম ৰাতিপুৱা আহি গৈছোঁ, সেইকাৰণে মানুহ নাই ইয়াতে অলপো। আমি চলে আসলাম ভিক্টোরিয়া মেমোরিয়াল দিকে চলে আসলাম, কারণ একটা মানুষও নাই। আমি 9টা বাজে খুলছে ঠিকই, কিন্তু এত মানুষ ছাড়া আর আমি সকালে কিছু খাই না, ডাইরেক্ট ট্রেন থেকে নেমে ডাইরেক্ট এখানে এসে পড়ছি। এখন তাই ভাবলাম কিছু খাইয়ে দিয়ে আগে ইন্ডিয়ান মিউজিয়ামে যাব, তারপরে ভিক্টোরিয়া মেমোরিয়াল আসবো। 10টা নাকি মানুষ টোটাল ভিক্টোরিয়া মেমোরিয়াল দেখলাম। এত কম মানুষও ভালো লাগবে না, একটা কিছু যে জিজ্ঞাসা করবো তাও তো থাকবো না। আর আবার ওইদিকে যাই, তারপরে আবার এদিকে আসবো। তো আসে ঘুরে তাই এই সময়টা কম দামে কিছু ব্রেকফাস্ট করে লই কলকাতার সিটিতে। A few moments later. আৰু মই গমেই পাই, মইতো এক্সপ্ল'ৰ কৰি মোক খুব মজা পাওঁ। আৰু মই আহি গৈছোঁ আহোঁতে আৰু ভাৰতৰ দ্বিতীয় পুৰণি গীৰ্জা পাই গৈছোঁ। ইমান ডাঙৰ গীৰ্জা, ছেণ্ট পলছ গীৰ্জাটোৰ নাম হয়তো শুনিছে নে গম নাপাওঁ, কিন্তু এইটো বহুত ডাঙৰ, বহুত ধুনীয়া। আৰু এইটো ইংৰাজসকলে বনোৱাৰ বাবেই, আৰু ইয়াৰ সন্মুখতে বনাইছে ভিক্টোৰিয়া মেম'ৰিয়েল। একদম ছেম দুটা একেলগে ৰাখিছে ৰাস্তাৰ এতিয়া সন্মুখত, এইটো সন্মুখত। আৰু গীৰ্জাটো এতিয়া বন্ধ আছে। আৰু ইফালে আছে ST বিৰলা প্লেটিনিয়াম, মানে তাৰকা গৃহ আছে ইয়াতে। একদম চব বস্তু সন্মুখে আছে। ইফালে আছে ছেণ্ট পলছ ডাঙৰ বিখ্যাত গীৰ্জাটো, কলকাতাৰ চবতকৈ পুৰণি গীৰ্জা। আৰু ইফালে আছে বিখ্যাত এই যিটো তাৰকা গৃহ, গেটটো বন্ধ আছে। মানে ইফালে 10টা বাজিব, তথাপি গেট বন্ধ আছে। শুনা পালোঁ মানে 12টাত বোলে খুলিব। আৰু ইফালে চাওক টাইমবিলাক দিয়া আছে, সময় আছে 12টা, হিন্দী ইংৰাজী একটা, হিন্দী 2টা, বাংলা আছে। যি হওক মানে 12টাৰ পিছত খুলিব। মই আহি গৈছোঁ 9টা, চাৰে 9টাতে কাম নহ'ব। আৰু গীৰ্জাটো বন্ধ আছে, 11টাত খুলিব। আৰু ইয়াত চাওক ৰাস্তাবিলাক কিমান ধুনীয়া, একদম স্পেচিয়েল, একদম ইয়াতে আহি মেট্ৰ'পলিটান লাগি আছে। ৰাস্তাবিলাক একদম পূৰা চাফ চিকুণ, ৰাজধানী যে এনেকুৱা যিটো ইয়াৰ চিটিৰ ভাৱ দেখাইছে, এইটো একচুৱেলি ইণ্ডিয়ান চৰকাৰে কৰোৱা নাই। এইটো মানে ইংৰাজসকলে চাইছিল, মানে তেওঁলোকৰ ৰাজধানীটো দ্বিতীয় ৰাজধানী, এটা লণ্ডন হ'ব আৰু এতিয়া দ্বিতীয় ৰাজধানী হ'ব কলকাতা। আৰু সেই হিচাপে এইটো আছিল মূল ঘাটি উঠি আছিল, এইটো সেই হিচাপে বনাইছিল এনেকুৱা চাফ চিকুণ। আৰু সেইটো এতিয়াও ৰৈ গৈছে। আৰু মই একচুৱেলি ভিক্টোৰিয়া মেম'ৰিয়েল চাৰিওফালে ঘূৰি আছোঁ, মানে ইফালে গীৰ্জা প্লেটিনিয়াম চব চাই আহিলোঁ, কিন্তু ভিতৰত যাব নোৱাৰিলোঁ। এইফালে কেতিয়া আকৌ সোমাম। ইয়াতে ডাঙৰ ডাঙৰ বাগিচা বনাইছে, গ্ৰাউণ্ড ফ্ল'ৰ বনাইছে, ইয়াতে পাৰ্ক বনাইছে, বহুত ডাঙৰ এৰিয়া এইটো ভিক্টোৰিয়া মেম'ৰিয়েলত। দোস্ত সেয়া মোৰ হাতত এণ্ট্ৰি টিকেট। এতিয়া ভাৱ লাগি আছে যে মই ইউৰোপত আহি গৈছোঁ। আৰু ইয়াৰ জীৱনৰ প্ৰথম ইউৰোপৰ ভাৱ আহিছে। আৰু মই BTC বনোৱা আৰ্কিটেক্সাৰত মই প্ৰথম যাবলৈ ওলাইছোঁ। ইয়াৰ চাওক কিমান সুন্দৰ। এইটো লাগি আছে নে এইটো ৱেষ্ট বেংগল, মানে কলকাতা এটা বনাইছে বঙালীয়ে, কিন্তু লিড কৰিছে BTC। সেই হিচাপে চাওক ইয়াৰ ডিজাইনটো, ৱাও। মই একচুৱেলি ক'ব নোৱাৰোঁ এইটো ইয়াত আহি কেনেকুৱা লাগিছে। আৰু এই টাউনৰ হাল্লাৰ মাজত মানে ইয়াতে আহি একদম বেলেগ এটা নেচাৰেল ফিল আহি আছে। গছত ইমান চৰাই চিৰিকটি মাতি আছে। আৰু এই যিটো মূল ভৱনটো আছে, পূৰা মাৰ্বল পাথৰেৰে বনাইছে। আৰু যিবিলাক ৰাস্তাৰ পাথৰ দেখা পাইছে, এইবিলাকো এটা মাৰ্বল পাথৰৰ নিচিনা, একদম স্বচ্ছ পাথৰ। কোন নদীৰ পৰা আনিছে গম নাপাওঁ, কিন্তু পাথৰবিলাক একদম ধুনীয়া। আৰু এয়া ভিক্টোৰিয়া মেম'ৰিয়েলৰ সন্মুখত ৰাণী ভিক্টোৰিয়া বহি আছে, পূৰা সিংহাসনত বহি আছে। আৰু ইয়াতে আছে ব্ৰিটিছ আমলৰ কিছুমান যুদ্ধ বিগ্ৰহ যি হৈছে, আৰু ইয়াত লগাই দিছে সন্মুখত। আৰু এয়া হ'ল মূল ভিক্টোৰিয়া মেম'ৰিয়েল। কিমান সুন্দৰ আছে। আৰু সেইমত চাগে মানে বহুত জাগা এনেই পৰি আছিল। বহুত ডাঙৰ এৰিয়া হয় ভিক্টোৰিয়া মেম'ৰিয়েলটো, কমচে কম কিমান 50-60 বিঘাৰ বেছি হ'ব পাৰে। এতিয়া ৰজাটো তেনেকুৱা বনাবই নোৱাৰে। ওপৰ দিবা সেইফালে যাব পাৰি। এয়া মূল ভৱনত সোমোৱাৰ আগতে কিছুমান আমাৰ ঘৰৰ ওচৰৰে মানুহ পাই গ'লোঁ অসমৰ। তো এওঁলোকৰ লগতে সোমাওঁ একেলগে। ইফালেতো জেগা আছে, ইফালেও আছে ক'ৰবাত।
ফাইনেলি মই একদম ভিতৰত আহি গৈছোঁ একদম মোৰ ৰাজকীয় ভাৱ লাগি আছে ইয়াতে আহি কিনে ইফালে মানে যিবিলাক পিলাৰ চাইছে ইমান ডাঙৰ ডাঙৰ ওখ ওখ পিলাৰ একদম যি দৰ্জা চব একদম ৰাজাৰ ঘৰৰ নিচিনা আৰু ইয়াৰ সন্মুখত আছে ৰাণী ভিক্টৰিয়া আৰু ওপৰফালে চাওক কি ডিজাইন ভাই আজি মোৰ লগত পুৰা ভিডিঅ' থাক একদম এইটো যে লাষ্টৰ পৰা ফাৰ্ষ্ট লৈ দেখাম আৰু এয়া হ'ল কিছুমান ফটো যেতিয়া বনোৱা আৰম্ভ কৰিছিল 1917-18 চনৰ পৰা একদম 1920-25লৈকে এয়া চাওক 1920 চনৰ এটা দৃশ্য তেতিয়া মানে পুৰা ষ্ট্ৰাকচাৰ আৰম্ভ কৰিছে আৰু এয়া হ'ল 1922 চনৰ এটা ফটো পুৰা মানে সেই সময়ত ক্ৰেন চেন ইউজ কৰিছিল লোৰ বস্তু বহুত ইউজ কৰিছিল গম নাপাওঁ ইমান আগতে ফটো কেনেকৈ তুলিছিল কিন্তু এয়া চাওক এটা 5/7/1921 চনৰ এটা ফটো আৰু এয়া চাওক পুৰা ডিজাইন হৈ গৈছে পুৰা লোৰ ক্ৰেন চেন ইউজ কৰিছে আৰু এয়া চাওক মাৰ্বল কাঠৰ পাতৰ কেনেকৈ ডিজাইন কৰিছে কাটিং কৰিছে পুৰা মানে সেই সময়ত বহুত মেচিনাৰী বস্তু ইউজ কৰিছে কিয়নো ব্ৰিটিছসকল আগৰ পৰা টেকন'লজিৰ ফালে বহুত আগবঢ়া আছিল আৰু সেইকাৰণে ইমান ডাঙৰ বস্তু এটা আজিৰ পৰা 110 বছৰ আগতে বনোৱা হৈছিল আৰু মই ইতিমধ্যে ভিতৰত আহি গ'লোঁ আৰু এয়া চাওক ভিতৰৰ পৰিৱেশ ভিতৰৰ কি আছে দোস্তো সেয়া চাওক ফলকত কি লিখা আছে পুৰা উৰ্দুত লিখা আছে ফালান কিবা কাৰোবাৰ নাম আৰু চন দিয়া আছে আৰু ইফালে আছে বাংলা লিখা বাংলাত জীৱনীৰ কিছুমান তালিকা কিছুমান দিয়া আছে আৰু ইফালে আছে ইংলিছ কিন্তু এটা বস্তু গম নাপালোঁ ইয়াতে হিন্দী কিয় দিয়া নাই ইয়াতে ক'তো হিন্দী নাই মানে হিন্দীতে ইমান ফেমাছ নাছিল চাগে ইয়াতে সেই সময়ত আৰু ইফালে কিছুমান সেই সময়ৰ যুদ্ধ বিগ্ৰহ তৰোৱাল আৰু হ'ল হাতী দাঁতৰ চিয়াৰ এইটো মানে ভিক্টোৰিয়া মেম'ৰিয়েল এতিয়া মিউজিয়াম হিচাপেও ধৰিব পাৰি কাৰণ ইয়াতে আগৰ যিমান পুৰণা বস্তু চব ইয়াতে ৰেডি কৰি ৰাখিছে দোস্তো সেইফালে চাওক আধুনিক জগতত ইউজ কৰা প্ৰসিদ্ধ সামগ্ৰী তিৰুকুনুমতি হাইট মাপা যন্ত্ৰ মানে পাহাৰৰ ওচৰত এই দুটা দি যন্ত্ৰ দি জুখিব পাৰি তলৰ পৰা আৰু দুয়োটাৰ তলতে মুছলমান নাম দিয়া আছে হয়তো নৱাবৰ এৰিয়া হয় সেই হিচাপে মুছলমান বনোৱাটো স্বাভাৱিক কথাই আৰু এয়া চাওক যুদ্ধৰ কিছুমান সামগ্ৰী এয়া চাওক গদা এই গদাৰ তলতটো এটা বেলেগ ডিজাইনৰ গদা পুৰা সেই সময়ত মানে কিবা যুদ্ধ বিগ্ৰহ যিকোনো সামগ্ৰী চব ৰাখিছিল নৱাবৰ যি পোৱা গৈছিল অপজিট পাৰ্টিৰ পৰা তৰোৱালৰ খুব নালাগে কিমান ডাঙৰ এটা আৰ্জ নেকি কিবা কয় এইটো এটা হাতত লয় আৰু বেলেগ হাতত তৰোৱাল লয় আৰু ইফালে চাওক যুদ্ধৰ যিমান যিমান ডেগাৰ তৰোৱাল পোৱা গৈছিল চব ইয়াতে ৰাখি থৈছে একদম মিউজিয়ামত পুৰা সুন্দৰ কৰি এইবিলাক চব মানে দামী দামী মেডেলৰ হয় আৰু সেই সময়ত কিমান ষ্ট্ৰাকচাৰ কিমান সুন্দৰভাৱে বনোৱা হৈছিল এয়া চাওক এটা বাহিৰৰ ফ্ৰান্সৰ এজন মানুহ পুৰা চাই আছে এইবিলাক চাই একদম পুৰা আচৰিত হৈ গৈছে মানে এইবিলাক হয় ইণ্ডিয়ান নৱাবৰ চব সামগ্ৰী হয় মেক্সিমামেই আৰু বাকী কিছুমান যুদ্ধ বিগ্ৰহ ৰজাৰ সামগ্ৰী আছে ইয়াতে চব ৰাখি থৈছে একদম আৰু এই বস্তু চাই মানে আগৰ দিনৰ কাহিনীবোৰ মনত পৰি যায় আৰু সেয়া চাৱাৰ কাৰণে চাওক কিমান দূৰৰ পৰা ফ্ৰান্সৰ পৰা আমেৰিকাৰ পৰা আৰু ফৰেনাৰবিলাকে ইয়াতে আহি গৈছে তাৰ লগতে মেক্সিমাম আমাৰে মানুহ ইয়াতে দোস্তো মই সু চাইডত আহি গ'লোঁ আৰু ইফালে মানে পুৰা গোটেই বস্তুটো ঢাকি দিছে এই পৰ্দা দি আৰু পৰ্দাৰ সন্মুখত কিছুমান ফটো লগাই দিছে যাতে মানুহ বৰিং নহয় কিন্তু ইফালে বহুত বস্তু আছে মানে কাম চলি আছে ওপৰত সেইকাৰণে যাব নিদিয়ে ওপৰ মহলাত বহুত বস্তু আছে এনেকুৱা মিউজিয়ামৰ নিচিনা বস্তুবিলাক কিন্তু ওপৰত যাব দিয়া নাই বৰ্তমান কাম চলি আছে এইবিলাক চব ডাঙৰ ডাঙৰ দৰ্জা আছে আৰু ওপৰত যোৱাৰ কাৰণে মই লেফ্ট চাইডৰ ৰুমত আহি গ'লোঁ ইফালে বস্তুবিলাক চাই ভাল লাগছে কাৰণ ডাঙৰ ডাঙৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু ৰাজা ৰামমোহন ৰায় ৰবীন্দ্ৰনাথ ঠাকুৰ স্বামী বিবেকানন্দ যিবিলাক ডাঙৰ মহান মানুহ আছিল এওঁলোকৰ ফটোবিলাক ইয়াত ৰাখি থৈছে দৰ্জাৰ সন্মুখত একদম বাহিৰৰ পোহৰ যিটো আহে একদম তাৰে সন্মুখত ৰাখি থৈছে চাওক ৰাজা ৰামমোহন ৰায় এইটো ভাল লাগিছে আৰু ইফালে বাকী ডিজিটেল ফটোবিলাক ইমান মোৰ পচন্দ নহয় তলত ৰাখি দিছে কিছুমান পুৰণা ভিক্টোৰিয়া মেম'ৰিয়েল বনোৱাৰ সময়ত যিবিলাক ফটো থৈছিল আৰু ইংৰাজৰ যিবিলাক ফটো কাৰুকাৰ্য আছিল চব ৰাখি দিছে আৰু এয়া হ'ল দিল্লীৰ জামে মছজিদ তাৰ সন্মুখত কিবা গুৰুত্বপূৰ্ণ আলোচনা নহ'লে কিবা এটা সভা বহিছে তাৰে এটা পিকচাৰ তুলি ৰাখিছে ইয়াতে একদম পূৰা ইংৰাজ আৰু ভাৰতীয় মানুহসকলে মিলি কিবা এটা আয়োজন কৰি আছে আৰু এয়া হ'ল প্ৰথম ৰবাৰ্ট ক্লাইভে যিটো জাহাজেৰে আহিছিল চাওক এইটো হ'ল চিলিং জাহাজৰ নিচিনা মানে বতাহতে চলিছিল তাৰ লগতে ইঞ্জিন মানে কয়লা ইঞ্জিনে চলিছে আৰু এয়া বেংগলত সোমোৱাৰ লগে লগে কিমান পৰিৱেশ আৰু সেই সময়ত পৃথিৱীৰ চবতকৈ বেছি সম্পদশালী আছিল বেংগল যিটো ভাৰতৰ বংগ তাৰ লগতে নৰ্থ ইষ্ট অসম ম্যানমাৰৰ কিবা সীমা পৰিছে এয়া চাওক মানে টাইপিং কৰা কিছুমান বস্তু মানে এটা ভাল লাগে এই ইমান ধনী আছিল কিন্তু বৰ্তমান এতিয়া সবতকৈ দুখীয়া দৃশ্যত আহি গৈ আছে বেংগলটো আৰু ওপৰত যোৱাৰ যিটো পথ ওপৰত যোৱাৰ যিটো চিৰি এইটো কিন্তু বৰ্তমান ওপৰত যোৱা নিষিদ্ধ বৰ্তমান বন্ধ কৰি দিছে ডাইৰেক্ট ইফালে বাহিৰত এক্সিট হ'ব লাগে তো ইয়াত আৰু ভিতৰত যাব নোৱাৰোঁ
তো মই বাহিৰতে ওলাই গ'লোঁ কাৰণ ভিতৰত চব দেখালোঁ আপোনাক বাহিৰৰ পৰা আৰু বেলেগ দুনিয়া দেখা যায় ভিতৰত যিমান ধুনীয়া তাতকৈ বাহিৰত যিফালে চাওক বাহিৰত আহি যিফালে চোৱা হয় সিফালে আৰু বেছি ধুনীয়া লাগে তাজমহলৰ নিচিনা ইয়াৰো চাৰিওফালে মানে এটা ধুনীয়া ষ্ট্ৰাকচাৰ বনাইছিল সেই মত এনেকুৱাই দৃশ্য বনাইছিল চাৰিওফালৰ পৰা ভাল লাগে বাহিৰত আৰু বহুত ভাল লাগে চৰাই চিৰিকটিৰ আৱাজ নেচাৰেল চাউণ্ড কাৰণ বাহিৰত আহিলে কিয় ভাল নালাগিব কাৰণ গোটেই বস্তুটো বনাইছে মাৰ্বল পাথৰে ইয়াতে আহি বেলেগ এটা অনুভূতি লাগে কাৰণ সেই সময়ত মাৰ্বল পাথৰৰ দাম চাগে কিমান আছিল নাজানো কিন্তু ৰজাৰ বনোৱা বস্তু এনে PM বনাব নোৱাৰে দোস্ত ইয়াতে এটা বস্তু গম পালোঁ মানে বৰ্তমানৰ চৰকাৰে এইবিলাক বনাব নোৱাৰে কাৰণ বৰ্তমান চৰকাৰে কেৱল নীতি কৰে সেইবিলাক মানে নিজৰ দেশত জন্ম ল'লেও সেইবিলাক কিন্তু নিজৰ দেশত এনেকুৱা বস্তু কৰিব নোৱাৰে কাৰণ সেই সময়ত ইংৰাজে কেৱল শাসনে কৰা নাছিল নিজৰ দ্বিতীয় ৰাজধানী চাই মানি লৈছিল কলকাতা চহৰক আৰু সেই হিচাপে চেণ্ট পলছ গীৰ্জাৰ সন্মুখত ইমান ডাঙৰ এটা ভৱন বনাইছিল মাৰ্বল পাথৰে কিমান কৰোৰ হাজাৰ টকা আৰু সেই হিচাপে সেই এতিয়াৰ 5 বছৰ চৰকাৰ এনেকুৱা বস্তু বনাব নোৱাৰে আৰু তেওঁলোকে সঁচা শাসন আৰু সঁচা নিজৰ ৰাজধানী চাই ভাবিছিল কাৰণে সেনেকুৱা বস্তু বনাব পাৰিছে সেই খ্ৰীষ্টান আৰ্কিটেক্সাৰ হিচাপে বনাইছিল কাৰণ সন্মুখত গীৰ্জাৰ সন্মুখত এইটো এটা মেইন ৰাস্তা আছিল কিন্তু বৰ্তমান এইটো ৰাস্তা বন্ধ কৰি ইফালে ৰাস্তাটো বনাইছে ভাল লাগিছে ইয়াতে মানে সকলো লগত কথা বাৰ্তা চিনাকি সকলো লগত কথা বাৰ্তা কৈ আছোঁ একদম অচিনাকি লগা নাই আৰু জাগাটো চাই ভাল লাগিছে কোনো লেতেৰা নাই পূৰা ইউৰোপিয়ান ষ্ট্ৰাকচাৰ লাগিছে আৰু মই যিটো সময়ত ব্ৰিটিছৰ সময়ত যিটো মেইন দৰ্জা আছিল মেইন যিটো ৰাস্তা আছিল সেইটো দি ওলাই আছোঁ মই ৰাতিপুৱাতো 9টাতে পৰা আহিছিলোঁ বন্ধ আছিল পিছত আকৌ মানে 11টামান বজাত আহিলোঁ ইয়াতে মানে কি মই পিছত কমচে কম 40-50জন মানুহ ক'লোঁ অসমৰ পৰা এই ইয়াতে যিজন মানুহকেইটা চব অসমৰ মানে বেলেগ কিছুমান কৈ আছে যে অসমৰ পৰা কিবা টিপ দিছে নেকি ফ্ৰী গভৰ্ণমেণ্টে ইয়াৰ কাৰণে মানে আজি ভিক্টোৰিয়া মেমৰিয়েল কমচে কম 80% মানুহ অসমৰ একদম কি মানে ছামাৰ ভেকেশ্যন চলি আছে সেইকাৰণে নে কিবা মানে মই যিমান লগ পাইছোঁ চব অসমৰে 2-3মান ইয়াৰে বাকী চব অসমৰ ফটো চটো চব উঠি দিলে অলপ মানে দোস্ত মইতো একদম ৰাতিপুৱাতে আহি গৈছিলোঁ কিন্তু এতিয়া মোৰ যাবলৈ ইচ্ছা হোৱা নাই ইয়াতে বহি থাকিব মন গৈছে জানো আৰু কিন্তু এইটো অপৰিচিত জেগা লগা নাই ইউৰোপৰ নিচিনা ভাৱ আহিছে কিন্তু পূৰা মানুহবিলাক আমাৰ অসমৰে হয় 90% মানুহ যিবিলাক যাই আছে আহি আছে চব অসমৰ মানুহ হয় সেই দোস্ত কিন্তু সময় হৈ গ'ল এতিয়া মই যাব লাগে আৰু মই এতিয়া যিটো ৰাস্তা প্ৰথম ইংৰাজৰ সময়ত মেইন ৰাস্তা আছিল সেইটো দি ওলাই আহিলোঁ আৰু এইটো হ'ল সন্মুখত চেণ্ট পলছ আৰু এইটো হ'ল ভিক্টোৰিয়া মেমৰিয়েলৰ মেইন দুটা কানেকশ্যন আছিল একেবাৰে মেইন আছিল কিন্তু বৰ্তমান সময়ত এইটো এক্সিটৰ পথে বনাই দিছে অকল কিন্তু মেইন ৰাস্তাটো সিফালে বনাইছে যিয়ে হওক এতিয়া মই ওলাই যাম বেলেগত